যেহেতু আজি আমাৰ এনিভাৰ্চাৰী তো এনিভাৰ্চাৰীৰ কাৰণে ফ্ৰাইড ৰাইচ বনাম ঘৰতে সৰুকৈ এটা পাৰ্টি কৰিম বুলি এয়া ৰেডি কৰিছোঁ এয়া বিনছ কাটিলোঁ এয়া গাজৰ কাটি আছোঁ এইফালে মটৰচুটি এইফালে গুচাই থৈছোঁ কেনেবাকৈ বহুত কষ্ট কৰি জীৱনটো বহুত কষ্টৰে 4টা বছৰ পাৰ কৰিলোঁ আপোনালোকে আশীৰ্বাদ কৰিব আগলৈকে যাতে আৰু ধুনীয়াকৈ বছৰ কটাই যাব পাৰোঁ কাজিয়া কৰি হোক মাৰপিট কৰি হোক যেনেকেই হোক ইণ্ডিয়া গেট বাসমতি ৰাইচ আনি থৈছোঁ আৰু এইফালে কাজু কিচমিচ তিয়াই ৰাখিছোঁ আৰু যি লাগিব মই যি দিম তাতে এয়া দালচিনি এয়া দালচিনি আৰু এলাচি ইয়াত লং আছে এয়া দিম এইফালে ফ্ৰাইড ৰাইচৰ কাৰণে পানী উতলাই আছোঁ আৰু অকণমান ৰিফাইন তেল দি দিছোঁ এয়া এলাচি দি দিছোঁ এতিয়া দি দিছোঁ লং দালচিনি এইটো স্মেলৰ কাৰণে হয় স্মেলটো বহুত ধুনীয়া আহে এতিয়া চাউলখিনি ধুনীয়াকৈ ধুই ল'লোঁ এতিয়া ইয়াতে দিম এতিয়া দি দিম কাটি থোৱা গাজৰ মটৰচুটি আৰু বিনছ আজি অকণমান মই বেলেগ ষ্টাইলত বনাইছোঁ কাজু কিচমিচ দি দিছোঁ ফ্ৰাইড ৰাইচ ৰেডি হৈ গৈছে এতিয়া দি দিছোঁ ঘি অকণমান চিনি অকণমান আমুল তাজা গাখীৰ ইফালে মাংসৰ কাৰণে আলু ফ্ৰাই কৰিম ইফালে মাংস ৰেডি হৈ গ'ল এয়া ফ্ৰাইড ৰাইচ আৰু মাংস সৰু এটা পাৰ্টি ফাইনেলি এনিভাৰ্চাৰী কেক আহি গ'ল এয়া কেক ধুনীয়া হৈছে হেপী 4th এনিভাৰ্চাৰী কেক আহি গ'ল ফাইনেলি কেক আহি গ'ল কেক ৰেডি কৰি থৈছোঁ আৰু এয়া কেণ্ডেল জ্বলাবৰ কাৰণে আৰু এতিয়া অপেক্ষা মাথো অতিথি আহিলে আমি কেক কাটিম চ' এনেই ঘৰতে আৰু সৰুকৈ এটা পাৰ্টি কৰিলোঁ Happy anniversary, both of you. Thank you. মোৰ হাজবেণ্ডে গিফ্ট পাই গ'ল এনিভাৰ্চাৰী গিফ্ট ৰাতি 9টা বজাত 9:30 কেতিয়া পাৰ্টি কৰিম এতিয়া পাৰ্টি এনিভাৰ্চাৰী নাই হাততালিও নাই আমার আমি আমার এখান থেকেই হয় আমরা পরে খাই আমরা পরে দিলাই আমি তো খাইয়া দিই যা খাই যা হ্যাঁ খাইয়া যা আমি খাই দিই কাকে হইছে পুরো দেখে আমি দেখে হইছে বাইরে খাই দে বাই nya kawan ise nya করে গেছে না এই ভালোই ভালো করে দিই আমি দিই আমি বারবার অন করে যাব নয় নি আমি হ্যাঁ অড দেখে ওটা দেখ ये वीडियो दे दो कैसा से किचन जगह दे
जाओ नहीं आगे सिंगल ही हो ये पीछे आधा सिंगल ही गया এইফালে ৰেডি হৈ গ'ল ফ্ৰাইড ৰাইচ, এয়া মাংস, এয়া কণী আৰু এইফালে শ্লাড, লেবু গোটেইবোৰ এয়া প্লেট চেট ৰেডি কৰি একদম ৰেডি কৰি থৈছোঁ। এতিয়া অপেক্ষা মাথোঁ আলহী আহিবৰ কাৰণে। হাজবেণ্ডে এইফালে কামত লাগি আছে, তো কাম শেষ কৰি এতিয়া খানাত বহিবলৈ বুলি কৈছোঁ। এতিয়া আমি খানি ষ্টাৰ্ট কৰিম। আলহী আহিলে কোন আলহী আহিব আপোনালোকক দেখুৱাম, ভিডিঅ'টো শেষলৈকে চাব। আমাৰ আলহী আহি গ'ল ন।